হাই নমস্কাৰ আজিৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ আজিৰ ব্লগত এইটো চাওক তিয়হ আমাৰ বাৰীৰ তিয়হ হয় চাওকচোন বহুত ডাঙৰ হয় কেইটামানটো ইয়াতকৈও ডাঙৰ ডাঙৰ আছিলে আৰু খাবলৈ নহয় বহুত টেষ্টি হয় আৰু আমি সকলোৱে জানো তিয়হ কেনেকৈ খায় সকলোৱে খায় তিয়হ আৰু তিয়হ আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল আৰু আমি কেনেকৈ খাব লাগে তাৰ বিষয়ে মই আজি আপোনালোকক ক'ম এই তিয়হটোৰ মই আজি জুচ বনাম এনেইতো তিয়হ চালাড বনাই খাই ন বেছিভাগ আৰু আজি কিন্তু মই ইয়াৰ জুচ বনাম আৰু আপোনালোকক ইয়াৰ উপকাৰী গুণবোৰৰ বিষয়ে ক'ম আপোনালোকে ভিডিঅ' চাই থাকক আৰু আপোনালোকক মই আৰম্ভণিতে কৈ দিওঁ মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে অলপ হ'লেও ভাল পায় আৰু আপোনালোকৰ অলপ হ'লেও কিবা উপকাৰ হয় তেনেহ'লে প্লিজ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰিব কমেণ্ট কৰিলেহে মই গম পাম আপোনালোকে ভিডিঅ'বোৰ কেনে পাইছে নহ'লেতো মোৰ জনাৰ কোনো উপায় নাথাকে ন প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ঠিক আছে বলক আৰম্ভ কৰোঁ ব্লগটো তিয়হ আমাৰ ইণ্ডিয়ান চব্জি হয় আৰু ৩,০০০ বছৰৰ আগতে প্ৰথমবাৰৰ কাৰণে তিয়হ আমাৰ দেশত পোৱা গৈছিল আৰু লাহে লাহে পৃথিৱীৰ সকলো মানুহে সকলো ঠাইতে তিয়হ চিনি পোৱা হৈছিল ইউৰোপ মহাদেশত গ্ৰীক আৰু ৰোমানসকলে প্ৰথমবাৰৰ বাবে তিয়হ চিনাকি কৰাই দিছিল ফ্ৰান্সত ৯০০ শতিকাৰ পৰা তিয়হৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল ইংলেণ্ডত ১৪০০ শতিকা আৰু নৰ্থ আমেৰিকাত ১৬০০ শতিকাৰ পৰা তিয়হৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল তিয়হ একেবাৰে কম কেলৰিৰ পাচলি হয় আৰু আমাৰ স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয় তিয়হত কাৰ্বহাইড্ৰেট প্ৰ'টিন ফাইবাৰ ভাইটামিন চি ভাইটামিন কে ভাইটামিন এ পটাছিয়াম মেগনেছিয়াম আৰু মেংগানিজ থাকে তিয়হত 95ৰ পৰা 96% অকল পানীয়েই থাকে সেইবাবে গৰম দিনৰ বাবে তিয়হ খোৱাটো বহুত স্বাস্থ্যৰ কাৰণে উপকাৰী হয় গৰমৰ দিনত আমি বহুত পানী খোৱা দৰকাৰ আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিবলৈ সেইবাবে গৰম দিনত আমি তিয়হ খোৱাটো স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয় কাৰণ তিয়হত থকা পানীয়ে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে আৰু লগতে আমি ভাইটামিন আৰু নিউট্ৰিয়েণ্টছো পাওঁ আমি যদি অকল পানী খাওঁ আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিবলৈ তেতিয়াহ'লে অকল পানীৰ পৰা বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছবিলাক নাপাম যিবোৰ আমি ফল মূল বা চব্জি খালে পাওঁ সেইবাবে গৰমৰ দিনত আমি পানী বেছি থকা ফল মূল বা চব্জিবোৰ খাব লাগে যাতে আমি পানীৰ লগতে নিউট্ৰিয়েণ্টছবিলাকো পাওঁ সেইবাবে গৰম দিনত তিয়হ খোৱাটো বহুত উপকাৰী হয় স্বাস্থ্যৰ কাৰণে তিয়হে ডিটক্সিফিকেশ্যন কৰে তাৰমানে আমাৰ শৰীৰৰ ভিতৰত যিবোৰ লেতেৰা বস্তু টক্সিন থাকে সেই বস্তুবোৰ তিয়হ খালে আমাৰ শৰীৰৰ বাহিৰলৈ ওলাই যায় আৰু আমাৰ শৰীৰটো পৰিষ্কাৰ আৰু হেল্ডি হৈ যায় আমাৰ গাৰ ভিতৰত যদি বিভিন্ন ধৰণৰ টক্সিন থাকে লেতেৰা বস্তু থাকে তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে তিয়হত মেগনেছিয়াম আৰু পটাছিয়াম থাকে সেইবাবে তিয়হ খালে আমাৰ ব্লাড প্ৰেছাৰো কণ্ট্ৰলত থাকে আৰু এটা ৰিচাৰ্চৰ পৰা গম পোৱা গৈছে তিয়হ খালে ডাঙৰ বয়সস্থ মানুহবিলাকৰ হাইপাৰ টেনশ্যনো কম হয় তিয়হত বহুত পৰিমাণে ফাইবাৰ থাকে সেইকাৰণে তিয়হ খালে আমাৰ চুগাৰ লেভেলো কণ্ট্ৰলত থাকে ডায়েবেটিছ থকা মানুহবিলাকৰ বাবে তিয়হ বহুত উপকাৰী হয় তিয়হ ল' কেলৰিৰ চব্জি হয় সেইবাবে তিয়হ খাই আমি আমাৰ ওজনো কমাব পাৰোঁ যিবোৰ বস্তু খালে আমাৰ ওজন বাঢ়ে সেই বস্তুবোৰ কমাই খাই আমি যদি তিয়হ বেছিকৈ খাওঁ তেতিয়াহ'লে আমি তিয়হৰ পৰা যথেষ্ট পৰিমাণে পানী পাম আৰু বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছ আৰু ভাইটামিনছ পাম আৰু আমি হেল্ডি হোৱাৰ লগতে আমি আমাৰ ওজনো কমাব পাৰিম তিয়হত ভাইটামিন চি আৰু ভাইটামিন এ থকাৰ বাবে আমাৰ ইমিউন ছিষ্টেমো হেল্ডি হয় তিয়হ খালে
তিয়ঁহত ভাইটামিন কে থকাৰ বাবে আমাৰ তেজৰ কাৰণে আৰু আমাৰ হাড়ৰ কাৰণে তিয়ঁহ বহুত উপকাৰী হয়। তিয়ঁহত থকা বেটা কেৰটিন নামৰ এণ্টি অক্সিডেণ্টটোৰ কাৰণে আমাৰ শৰীৰৰ কোষবোৰো হেল্ডি হৈ থাকে আৰু আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰাও ৰক্ষা পৰিব পাৰোঁ। তিয়ঁহ আমাৰ ছালৰ বাবেও বহুত উপকাৰী হয়। তিয়ঁহ খালে আমাৰ ছালখন কোমল আৰু উজ্জ্বল হয়। কেঁচা তিয়ঁহ যদি চকুত লগাওঁ তেতিয়াহ'লে আমাৰ চকুৰ যে এই ফুলা ফুলা ভাৱটো সেইটোও কম হৈ যায়। তিয়ঁহ খালে আমাৰ চুলি আৰু আমাৰ নখো মজবুত হয়, হেল্ডি হয়। তিয়ঁহ খালে আমাৰ মুখৰ বেয়া বেক্টেৰিয়াবোৰো ধ্বংস হয়, যিবোৰে আমাৰ উশাহ নিশাহ বেয়া কৰিব পাৰে। তিয়ঁহ কেঞ্চাৰৰ কাৰণে ভাল, হাৰ্টৰ কাৰণে ভাল আৰু তিয়ঁহ খালে আমাৰ বেয়া কলেষ্ট্ৰলো কম হয়। মুঠতে তিয়ঁহৰ বহুত উপকাৰী গুণ আছে, সেইবাবে আমি তিয়ঁহ খাই থাকিব লাগে আৰু গৰমৰ দিনত বিশেষকৈ বেছিকৈ তিয়ঁহ খাব লাগে। তিয়ঁহ আমি সকলোৱে কেঁচাকৈয়ে খাওঁ আৰু বেছিভাগটো চালাড বনায়ে খোৱা হয়, কিন্তু আজি মই তিয়ঁহৰ জুচ বনাই খাইছোঁ। মাজে মাজে মই তিয়ঁহৰ জুচ খাওঁ আৰু তিয়ঁহৰ জুচ ৰাতিপুৱা খালী পেটত খাব লাগে। আমি ৰাতিপুৱা খালী পেটত তিয়ঁহৰ জুচ খালে আমাৰ শৰীৰৰ ভিতৰৰ টক্সিনবোৰ, লেতেৰাবোৰ গাৰ পৰা বাহিৰ ওলাই যায় আৰু তিয়ঁহত থকা নিউট্ৰিয়েণ্টছ আৰু ভাইটামিনবোৰ আমাৰ শৰীৰে পূৰা পৰিমাণে পায়। খালী পেটত গোটাকৈ তিয়ঁহ খালে গেছ হ'ব পাৰে, সেইকাৰণে জুচ বনায়ে খাব লাগে। তিয়ঁহ খালে আমাৰ হৰম'ন বেলেঞ্চত থকাটো সহায় হয়। তিয়ঁহৰ গুণৰ বিষয়ে কৈ মই শেষেই কৰিব পৰা নাই, কিন্তু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই, টেক কেয়াৰ, হেল্ডি খাব, হেল্ডি থাকিব।